নমস্কাৰ বন্ধুসকল, ডেকা ব্লগৰ অন্যটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই এতিয়া উপস্থিত আছোঁ চিমেণ্ট চাপৰি চেৰেং পথাৰত। চেৰেং পথাৰ আপোনাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 92 সংখ্যক বাৰ্ষিক অধিৱেশনৰ স্থলীত। এতিয়া আপোনালোকক দেখাব বিচাৰিছোঁ আমাৰ পতাকা বেদী কিমানখিনি আগবাঢ়িলে তাকে দেখুৱাব বিচাৰিছোঁ। শংকৰদেৱ সংঘৰ 92 সংখ্যক অধিৱেশন আৰু এই অধিৱেশনৰ বাবে ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। আৰু এই মুহূৰ্তত আমি দেখাব খুজিছোঁ ধৰ্মধ্বজা, প্ৰায় 16 ফুট উচ্চতাৰ এই ধৰ্মধ্বজাৰ যিমান এই ঠাই, এই ধৰ্মধ্বজাত এইবাৰ ফুটি উঠিব ধেমাজিৰ বিভিন্ন প্ৰাকৃতিক অঞ্চল, ধেমাজিৰ চিমেণ্ট চাপৰিৰ যি অঞ্চল, এই চিমেণ্ট চাপৰি সুন্দৰ ৰাখিছা। ৱাটাৰফলৰ দৃশ্য ন, খুব সুন্দৰ হৈছে। চাওক বন্ধুসকল, ৰ'দ লগা নাই, হা কষ্ট হৈছে ন, হ'লেওতো উপায় নাই। খুব সুন্দৰকৈ আঁকিছে। কি নামটো ক'বা নে? ধৃতি দীপা। সুন্দৰ আঁকি থকা উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 92 সংখ্যক বাৰ্ষিক অধিৱেশনৰ কাম পূৰ্ণগতিত চলি আছে। এতিয়া আমি পতাকা বেদীত আছোঁ, গতিকে তেখেত পতাকা বেদী সম্পাদক হয়, তেখেতৰ পৰা কিছু আভাস ল'ব বিচাৰিছোঁ। আপুনি চমুকে দুআষাৰমান ক'বচোন। কৃষ্ণ জয় গুৰু শংকৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 92 সংখ্যক বাৰ্ষিক অধিৱেশনৰ পতাকা বেদীৰ উপ সমিতিৰ যি আজি কাম চলি আছে, আজি আমি আমাৰ এই জোনাই জিলাৰ আৰ্ট মহাবিদ্যালয়ৰ কিছুমানৰ ছাত্ৰ ছাত্ৰী আহি আমাৰ বেদীৰ চাৰিওফালে চিত্ৰাংকন কৰিছে। তেখেতলোকৰ ৰং তুলিকাই আমাৰ যি পতাকা বেদীটো সুন্দৰভাৱে সজাই তুলিছে। এই চেগতে মই যি ৰং তুলিকাৰে ৰঙীন কৰি তোলা, সুন্দৰভাৱে সজাই দিয়া আৰ্ট মহাবিদ্যালয়ৰ সমূহ তত্ত্বাৱধায়ক শিক্ষাৰ্থী তথা আৰ্ট টিচাৰসকলক মোৰ ফালৰ পৰা মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে তেখেতলোকে আমাক শ্ৰমদান দিয়াৰ আমাক সহায় কৰিছে। আৰু আমি আশা কৰিছোঁ আমি এটা ব্যতিক্ৰমী আমি পতাকা বেদী ইয়াত নিৰ্মাণ কৰিব বিচাৰিছোঁ। আৰু আমাৰ পতাকা বেদীৰ এটা লক্ষ্য আছে যে যি আমি চিত্ৰাংকন কৰিছোঁ ইয়াত আমাৰ গোটেই ধেমাজি জিলাখন ইয়াত প্ৰতিফলিত কৰা। গতিকে আমি এই পতাকা বেদীত চিত্ৰাংকনেদি আমাৰ ধেমাজি আৰু আমাৰ যি জাতীয় আমাৰ এই গোটেইখিনি ইয়াত প্ৰকাশ পাব বুলি আমি আশা ৰাখিছোঁ। কাম চাগে প্ৰায় আমাৰ 70% কাম হৈছে। 92 সংখ্যক বাৰ্ষিক অধিৱেশন এই চেৰণ পথাৰলৈ 10, 11, 12 ফেব্ৰুৱাৰীত সকলোৱে আহক, আমাক আহি উৎসাহিত কৰক আৰু আপোনালোকে উপভোগ কৰক বুলি সেৱা ধৰিছোঁ। কৃষ্ণ কৃষ্ণ। পতাকা বেদী কাৰণে ধান ৰোৱা ৰোৱনী আৰ্ট কৰি আছে আমাৰ কুমাৰী থাপাই। কেইদিন লাগিব এনেই গোটেই আৰ্টখিনি কৰালে? খুব ধুনীয়া এটা দৃশ্য দিছে। পবাৰী জাবৰ হেৰিটো বনাইছে ন, আমাৰ পবাৰী জাবখন আমি ইয়াৰ পৰা এটা চৰকাৰক আবেদন জনাব বিচাৰিছোঁ, পবা যাতে অভয়াৰণ্যত স্বীকৃতি দিয়ে, তাৰ বাবে চৰকাৰক আমি অনুৰোধ জনাইছোঁ। আইসকল লাগি আছে, পূৰা বাঁহ টানি আছে, দেখিছে আপোনালোকে। লাগক, ভগৱানে আপোনালোকক মংগল কৰিব, মংগলময় ভগৱান। এই দেখিছে আমাৰ জ্যোৎস্নাও নিবলৈ চেষ্টা কৰিছে। এয়া হাতে কামি লাগি থাকা, চাবা কাটিব আকৌ, কাটিলে মোৰ মেডিকেল আছে সেইটো ছাইডত। গতিকে আমাৰ বাইদেউ আহিছে আৰু এইফালে বৌ আহিছে, পূৰা লাগি আছে। লাগা আশীৰ্বাদ দিব ভগৱানে। হয় হয় হয়, ৰাইজে নখ জোকাৰিলে নৈ বয়। ইমান এটা মহান কাৰ্যত আপোনালোকে যে লাগি আছে, খুব ভাল কথা। আমাৰ মিছেছো লাগি আছে, আমাৰ মাইকী মানুহ, আমাৰ পত্নী। এইফালে বাইদেউ লৈ গ'ল, এইফালে বৌ নি আছে, এইফালে বাইদেউ আহিছে, আকৌ এইফালে বাইদেৱে লৈছে। বাইদেউ ভালকৈ দেই, খুচিব। তাকে খুব ভাল হৈছে।
ভকতে জিৰাব বুলি গুৰু শ্ৰীমন্ত শংকৰ গুৰু সৰ্বগুণাকৰ গুৰু শ্ৰীমন্ত শংকৰ গুৰু সৰ্বগুণাকৰ কৃষ্ণ 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 লাইনকে শিবিৰ ইয়াতে 10, 11, 12 ফেব্ৰুৱাৰী চেৰেং পথাৰত আপোনাৰ হৰিনামেৰে মুখৰিত হৈ পৰিব আৰু বৈকুণ্ঠপুৰী হৈ পৰিব এই জেগাডোখৰ। এতিয়াৰ পৰা কণ্টিনিউ হৈ আছে, তথাপিতো সেইকেইদিনত এনেকুৱাই ভাল লাগিব সঁচাই ভাল লাগিব। কাঁহী লৈ ল'লোঁ কোনটো দিয়ক, চব্জি দিয়কচোন। আৰু বহি গ'লোঁ, আমাৰ পাৰ্টিবিলাক অলপ সৰহকৈ দি যাওক, আকৌ এবাৰ নিবিচাৰোঁ বাবু খাইছানে? বন্ধুসকল বহুত ঘূৰিলোঁ, ভাগৰ লাগি গ'ল আৰু নিজৰ কাৰ্যালয়তো কিছু চোৱা চিতা কৰিলোঁ। অহাকালিলৈ পুনৰ আহিব লাগিব। আপোনালোকক আজি ইমানেই তথ্য দিব পাৰিলোঁ। প্ৰায় প্ৰস্তুতি তুংগত হৈ আছে। এতিয়া মই গাড়ীত বহিলোহি, এতিয়া ঘৰত যাবলৈ ওলাই আছোঁ। গৰমো উঠিছে বহুত, ভাগৰো লাগিছে। এতিয়া গাড়ী ষ্টাৰ্ট কৰিলোঁ, এতিয়া ঘৰলৈ যাত্ৰা কৰিম। তো আপোনালোকে মোৰ যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট এটা কৰি দিব আৰু লগতে ছাইডত থকা বেল বুটামটো অলপ দবাই ৰাখিব। তেতিয়া মোৰ বিভিন্ন ধৰণৰ ন তথ্যসমূহ তথা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 92 সংখ্যক বাৰ্ষিক অধিৱেশন চেৰেং চাপৰি হচং পথাৰৰ পৰা দিবৰ কাৰণে চেষ্টা কৰিম আৰু আপোনালোকে পাই থাকিব ন তথ্য। তেতিয়ালৈকে মোক অনুমতি দিয়ক। বাই বাই, টাটা।